বুঝে গেল। হেল্ল' হেল্ল' আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম। টাইমো এতিয়া পুৱাৰ 8টা বাজি গ'ল এতিয়া, ঠিক আছে 8:40 মান হ'ল টাইম। আৰু মই মুখ পাতি ধুই আহিছোঁ, বহুত পুৱাই আজি মুখ পাতি ধুইছোঁ, বহুত পুৱা উঠিছিলোঁ। মানে ভিডিঅ'টো অন কৰা নাছিলোঁ, কিন্তু বহুত মানে সলকান্তি উঠিছোঁ আজি, ঠিক আছে। উঠি কেনে চাফা চুফা হৈ লৈছোঁ আৰু এতিয়া খাওঁ ভাত চাত খাই উঠি চেম্বাৰত যাম। চেম্বাৰত আজিও যাব লাগিব, আজি বুলি নহয়, এই একমাহ মানে চেম্বাৰত যাবই লাগিব, ঠিক আছে, লাগাতাৰ নন ষ্টপ একমাহ যাব লাগিব। এতিয়া পালা পৰিছে চেম্বাৰত যাৱা। তো মই প্ৰথমতে ভাত চাত খাই লওঁ, ভাতখিনি খাই উঠি চেম্বাৰত যাম। চেম্বাৰত যোৱাৰ আগে আগে আপোনালোকক দেখাম অলপ চলপ কিবা কিবি দেখাই কেনে যাম দিয়ক, ঠিক আছে ন। অলপ এতিয়া ভাতৰ আৰম্ভণি হৈ আছে, ৰ'ব মায়ে বাঢ়ি আছে ভাত এয়া। তো মই জল্দি জল্দি ভাতখিনি খাই লওঁ দিয়ক অলপ। ফাইনেলি ভাই লওক, মই এতিয়া চেম্বাৰত যাওঁ, ৰ'ব এয়া গাড়ী চাড়ী চব লৈ ল'লোঁ। আৰু আপোনালোকক দেখাব নোৱাৰিম ৰাস্তাত, কাৰণ মই গাড়ী চলাই থাকিম। তো ডাইৰেক্ট চেম্বাৰত যাই কিনে লগ পাই আছোঁ দিয়ক। বলক 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 বলক। ফাইনেলি ভাই লওক, মই এতিয়া চেম্বাৰ আহি পালোঁ। ফাইনেলি ভাই লওক, মই এতিয়া ঘৰত যাওঁ, ৰ'ব চেম্বাৰৰ পৰা। আৰু টাইমো মানে 2:20 হৈছে, এতিয়া 2:30 বাজিবৰ সময় হৈছে। আৰু বহুত ৰ'দ দি আছে, মানে গাড়ীখন যিগতিকে লৈ আহিছোঁ। মই যেতিয়া ঘৰত যাই পাম তেতিয়া মানে আমাৰ নাও আৰু চেম্বাৰ আহিব গাড়ীখন লৈ কিনে, ঠিক আছে। বলক ভাই লওক, এই মাত্ৰ জাষ্ট আহি পালোঁ মই ঘৰ। এই গাড়ীখন ষ্টেণ্ড কৰিলোঁ ইয়াতে। আৰু মই এতিয়া এই পুৱা আজি গা ধুই যাওঁ, ঠিক আছে ন। এতিয়া মই গা চা ধুই কিনে ভাত খাব, ৰ'ব গা ধুম প্ৰথমতে, গা চা ধুই ভাত খাম। তো ফাইনেলি ভাই লওক, মই এতিয়া গা চা ধুই উঠি কাপোৰ কানি পিন্ধি ভাত চাত খালোঁ। দুপৰীয়াৰ আইটেম বেছি নাছিল, দালি আৰু জালত মাছ লাগিছিল আমাৰ ইয়াতে সৰু সৰু কেইটামান। তো সেই সৰু মাছ ভাজা আৰু দালি তো খালোঁ। খাই দি উঠিলোঁ, আপোনালোক হেৰি খালোঁ। মানে কি জল্দি জল্দি মানে বহুত ভোক লাগি আছিল, ঠিক আছে ন। বহুত ভোক লাগি আছিল, গা চা ধুই আহি মানে কাপোৰ চাপোৰ নিপিন্ধা কৰি ডাইৰেক্ট ভাত চাত খালোঁ। আৰু ভাত চাত খাই উঠি এই আপোনালোকক জাষ্ট ভাতকেইটা খাই উঠি কি আহি আপোনালোকক জাষ্ট এইটো কথাটো ক'লোঁ। আৰু এতিয়া অলপ জিৰাও, ৰ'ব ফাইনেলি ভাই লওক, মই ঘুমটি টুপনি মাৰি উঠিলোঁ, ৰ'ব দুপৰীয়াৰ মানে ভাল খুন্তি আহি গৈছিল একেবাৰে। আৰু মানে উঠবাই পৰা নাছিলোঁ। এতিয়া 6টা বাজিল, 6টা বজাত মই উঠি আহিছোঁ বিচনাৰ পৰা। আৰু আন্ধাৰ হ'বৰে সময় হৈছে মানে, ঠিক আছে ন। মানে অলপ বেলা ডুবি গৈছে একেবাৰে। তো বজাৰত যাব লগাও কাম আছিল অলপ, এতিয়া কিবা কৰোঁ চাওঁ, ৰ'ব অলপ দেৰি কৰি যদি বজাৰত যাওঁ আপোনালোক দেখাম। আৰু যদি কিবা মানে আনিব লগা আছে, যদি বজাৰত যাওঁ, যি আনিম যি কৰিম আপোনালোকক চবখিনি দেখাম, কি কৰিব লাগে কি কৰিব লগা নাই যদি যাৱা হয়, ঠিক আছে। চাইকেলখন প্ৰথমতে ঘৰত আহি লওক, তাৰে পিছত যাম, ৰ'ব ফাইনেলি ভাই লওক, মই বজাৰত যাওঁ, ৰ'ব এতিয়া। বজাৰত যোৱাৰ মানে বেলেগ কাৰণ নাই, এই মাৰ মানে নাঙ অলপ হাতত মানে আঙুলিত অলপমান মানে অলপ দ কৰি কাটছে, ঠিক আছে, অলপ বেছিকৈ কাটি গৈছে। তো তাৰে কাৰণে চাওঁ আইঠা কলৰ অলপমান যদি কলডিলা যদি বজাৰত পাওঁ, এটা কলডিলা লৈ আহোঁ। আৰু বাকী সেয়াই কাম, আৰু বেলেগ কাম নাই। কলডিলা এটা আনাৰ কাৰণে যাম, যদি পাওঁ যদি লৈ আহিম। লৈ আহি কিনে ঘৰত লগ পাম দিয়ক। আৰু যদি পাৰোঁ অলপ টাইম ৰাস্তাত দেখাম, ঠিক আছে ন। বলক বুঝে গেল। ফাইনেলি ভাই লওক, মই আহি পালোঁ এতিয়া বজাৰৰ পৰা। কলডিলা চলডিলা চবখিনি লৈ আহিলোঁ। আপোনালোক কিনি আপোনালোক কিনাত অলপমান বজাৰত নাম দেখাইছোঁ, ডাইৰেক্ট দোকানত যাই কিনে নেদেখালোঁ, ঠিক আছে। বজাৰত অলপ দেখাইছোঁ। তো এতিয়া আহি পালোঁ ঘৰ। টাইমো কিমান বা হ'ল ৰ'ব একচেণ্ড, টাইমটো চাওঁ, ৰ'ব 7:14 হৈছে টাইম। আৰু আজিৰ ভিডিঅ'টো ইয়াতে কৰিছোঁ খতম। কালি লগ পাম আৰু এটা নতুন ভিডিঅ' লগত ভাই লওক। বলক 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 বলক।